এয়া হ'ল পশ্চিমীয়া শিলিখা বৃক্ষ হালিয়া আছে তাহাঁতে আজি গুৰু পুস্তকৰ লিখয় যেতিয়া কাগজ নাছিল গুৰুজনে সাঁচি গছৰ ছাল কাটি কাগজ বনাই তাত হাঁহি কৰি পলিচ কৰি শিলিখা ৰস কেৰাদৰস গোমূত্ৰ সেই তিনিটা চিয়াই কৰি সেই শিলতে বহি শাস্ত্ৰ এইটো শিল সেইযোৰা বয়স 6 বছৰ বয়স 6 বছৰ এজোপাৰ ইয়াৰ পৰা শিপা গৈছে তাত ইয়াৰ তললৈ শিপা গৈ সেইটো পুলি হৈছে পুলিটো দেখিছা ইমান ডাঙৰ হৈ গৈছে কিন্তু এজোপা গছ 600 years এইটো 600 বছৰ গছ ইয়াৰ পুলি শিপাটো গৈহে সেইটো নহয় শিপা গৈ কি ক'লে গা ধোৱা শিলৰ ওপৰত বহি গা ধোৱা এইটো শিল হয় গোসাঁই কাঠ আছে গোসাঁই মানে শ্ৰেষ্ঠৰ শংকৰদেৱ পানী ক'ৰ পৰা আনিছিলা পানী ছিল ব'লক দেখাই পাপা গামোচাখন লৈ লো আমি গৈ আছো এতিয়া গোসাঁই গা ধোৱাৰ সময়ত পানী ক'ৰ পৰা আনিছো চাবলৈ এতিয়া কুৱাটো গুৰু ব্যৱহাৰটো পাটনাত লিখি দিছে এইটো কুঁৱাৰ পৰা পানী নি গা ধুইছিলে সেইটো শিলত বহি পেলাই এয়া লিখি দিছে চোৱা গুৰু ব্যৱহাৰটো হ'ল পাটনাত কুঁৱা হয় এইটো কুঁৱা হয় তাৰ ভিতৰত পানী আছে বাল্টিং সোমাই পেলাই পানীটো উলিয়াই গা ধুই এতিয়া পানী আছেনে নাই নাজানিম নহয় আৰু কিবা দেখাব চাগে দেই দেউতাজনে আমাক আৰু কিবা দেখাব আমি গৈ আছো চাবলৈ আহা গৈ আছো কি দেখাব নাজানো আৰু আহিছো দেখাইছে কিবা কোনোবা দাঁত সামৰা মানুহ আছো আমি হয় কঁঠাল গছত এইটোৰ নাম হ'ল টেমুনিজান হয় বুজিলে হয় আগত আমাৰ শান্তিজান শান্তিজান হাবি কাটি উলিয়ালো বৰদোৱাৰ থান বুজিলে তাৰ কিনাৰতে সতীৰাধিকা মন্দিৰ আছে বুজিলে তেতিয়া গুৰুজনে সতী পৰীক্ষা কৰিছিল 3টা কাঠিৰ তলত পানী আনি যোনে জানটো বন্ধ কৰিব তাৰ নাম সতীৰাধিকা হ'ব তেতিয়া এজন আপোনালোকৰ মানুহ আহিল পবিত্ৰ মানুহ পবিত্ৰ বুলি কৈছে তেতিয়া তেওঁ ক'লে আমি কৰিব পাৰিমনে বোলে পাৰিবা কৰা তুমি যদি পাৰাই তেতিয়া তেওঁ 3টা কাঠিৰ তলত পানী আনিলে 2টাত আহিল এটাত নাহিল তেতিয়া গুৰুজনে ক'লে 2টাত আহিল এটা নাই তোমাৰ কিবা দোষ আছে সেইটোতে অহা নাই তেতিয়া তেওঁ ক'লে থাকোঁতে মূৰৰ ৰণিখন শনিজৰ আগত সৰি পৰিলে সেই বান্ধটো কাটি নেক্সটবাৰ 3টা কাঠিৰ তলত পানী আনি সেই শান্তিজানতে ধানটো বন্ধ কৰি থ'ব বন্ধ কিয় কৰিবলগীয়া হ'ল সেইটো কাৰণে নহয় গুৰুজা ভাবিলে এই গানটো যদি খোলা ৰখা হয় ব্ৰহ্মপুত্ৰ আহি গংগাক বিয়া পাতি লৈ যাব সেইকাৰণে বন্ধ কৰি তেতিয়াৰ পৰা আমাৰ এই কেম্পাছৰ ভিতৰত ব্ৰহ্মপুত্ৰ পানী নসমায় আৰু টেঙনি নামটো হ'ল ৰুক্মিণীয়ে গা কাপে ইয়ালৈ আহিছিল ঘূৰি যাওঁতে ৰুক্মিণী তামোল খোৱা সোণৰ টেমাটো এই পুখুৰীত পৰি গ'ল পৰি যোৱাৰ কাৰণে
তাৰ নাম হ'ল ত্ৰিমণি নাম। মণি জান যাবতীয় ফালে আকাশী গড় এইফালে আছে নিজকে অবতরি ভক্তি প্রদীপ জ্বলাইলা ও মাধব স্বরূপ হরি হাতে ধন্য বন্তি দিয়া সেই দোকানতে কিনিব পাৰিছে সোমাইছোঁ শ্রীমন্ত শঙ্কর কলকি ও সর্বগুণাকর যাকেরি নাহি কেউ পাম নামঘৰটোৰ চাৰিওচাইডে তুহারি চরণে রেণু শত কোটি বারে করু প্রণাম ও বারে করু বুদ্ধ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ প্রণাম শ্ৰৱণ সংসাৰ বৃক্ষ ভাস্কৰ্য কলাকৃষ্টি সাগৰ মন্থনৰ ভাস্কৰ্য কলাকৃতি আঁকি থৈছে আমি নামঘৰত সোমালোঁ শ্ৰী শ্ৰী মহাপুৰুষ গুৰুজনাৰ শংকৰদেৱৰ জন্মস্থান আহি আমি প্ৰথমে নামঘৰত সোমাই আহি পিছফালে আহিলোঁ এইটো এটা সৰুকৈ পুখুৰী আছে ইয়াতে বহুত সৰু সৰু কাৰৈ মাছ আছে মাইনাহঁতে চাইছে আমিও চাইছোঁ আৰু আপোনালোকেও চাওক বহুত কাৰৈ মাছ আছে অলপখিনি দেখাই দিছোঁ মানে বহুত ঠাণ্ডা পৰাৰ কাৰণে নেকি মাছবিলাক ওপৰত ওলাই থকা নাই কিন্তু আগতে আমি আগতেও আহিছোঁ আহোঁতে মানে দেখা পাওঁ মাছবিলাক কি ধুনীয়াকৈ ওলাই যেনেকৈ পোনাবিলাক যে ওপৰত থাকে যে ওলাই তেনেকৈ থাকে সৰু ডাঙৰ মাছবিলাক চব থাকে কাছো আমি নামঘৰৰ পৰা ওলাই আহিলোঁ আহি এইটো চাইডে আহি আছোঁ আকাশী গংগা চাবলৈ ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ দেখা পায় বহুত ডাঙৰ ডাঙৰ মাছ আছে কাছ আছে মানে
চাবলগীয়া আৰু ইমান ভাল লাগে মুড়ি দিব লাগে আহি যায় আমি আহি আছোঁ এইটো প্ৰগ্ৰাম হয় সাংস্কৃতিক মঞ্চ ভাগৰ লাগি গৈছে ইমান খোজকাঢ়ি আছোঁ যে আহি আছোঁ আহি পালোহি আমি আকাশী গংগা চাবলৈ পেলে সকলোৱে খানা খাই আছে বনভোজস্থলীৰ দৰে নামঘৰত আহি বহুত দূৰ দূৰণি ঠাইৰ পৰা আহে যে আহি ইয়াতে মানে সকলো একেলগে এসাঁজ খাই যায় গৈ থাকিলে ৰান্ধনীশালবিলাক পাই যাম যিসকল মানুহে বনাই খাব পৰা সুবিধা আছে আমি এতিয়া আকাশী গংগাৰে চাওঁ মাছ চাওঁ কোনফালে চাবা এইটো ছাইডৰ পৰা আমি চাম মাছ মাইনা দুজনীয়ে মুড়ি কিনি আনিছে সেয়া মুড়ি দিব মাছ আহিব তেতিয়া আমি আহি আছোঁ চাবলৈ ৰ'বা লাহে 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 দিলে আহিব নহয় ৰ'বা মাছবিলাক কিয় ওলোৱা নাই বাৰু আজি ঠাণ্ডাৰ কাৰণে নেকি ঠাণ্ডাৰ কাৰণে দেখা নাই মাৰি আছে কিন্তু ইয়াত নহ'লে এইবিলাক মুড়ি পৰি আছে যে মুড়িবিলাক খোৱা নাই হয়নে ইমান মাছ ইয়াত হাজাৰ হাজাৰ মাছ থাকে আজি দেখোন মাছ দেখা নাই কিয় বা আমাৰে চাগে লাগ বেয়া ঠাণ্ডাৰ কাৰণে অহা নাই নেকি এইটো চাইডে যাওঁ ব'লা আমি বেলেগ চাইডে যাম ব'লা আগলৈ গৈ আছে আগৰ ফালে গৈছে একে আগত ব'লা আগত আছে ব'লাচোন অকলে আছে ইয়া মাছ মাৰি আছে দেখিছা না কিন্তু ইয়া কিবা অহা নাই ওচৰত এবাৰ আমাৰ ভকতে মানে আমনি পাই গৈছে দেৰি হৈ গৈছে ভক্তগণৰ ভিৰ দেখিছা না মই সেইকাৰণে কৈছোঁ প্ৰথমতে ইয়াত খাই গৈ আমি দেখিছোঁ ভক্তসকলক চাওকচোন শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থলীত আহি সকলোৱে মিলা প্ৰীতিকৈ এসাঁজ খাইছে এয়া চাওক সকলোৱে দূৰ দূৰণি ঠাইৰ পৰা আহি দুপৰীয়া সাঁজ তেনেকৈ খাইছে আমি এফালে যাওঁ মাইনা দুজনী ইয়াতে আছে মানুহজন আছে ইয়াতে মুড়ি দিবলৈ আহিছে কিন্তু আজি কিবা মাছবিলাক ওলোৱা নাই ঠাণ্ডাৰ কাৰণে অহা নাই নেকি ধৰিলে চাগে মাছ ইমান ডাঙৰ দেখিছানে সেইটো বহুত ডাঙৰ মাছ মাৰিছে কিন্তু কিমান বোলে ইয়াত কিমান ডাঙৰকৈ মাছ আছে চাগে 15 কেজি 20 কেজি মাছ আছে এটা মাছ 20 কেজি এই ধৰি পেলাই বিক্ৰী কৰে ৰাইজে বিক্ৰী কৰে কৰি বহুত পইচা পায় কৰে জানো কৰেতো গম পাইছোঁ মই পেহীয়ে কৈছিলোঁ দিয়া হ'ব দিয়া থপন এইবিলাক কেনেকৈ হয় এইটো কেনেকৈ হয় হা 100 150 হা
অঁ কেনেকৈ হয় অঁ এখন ডাঙৰ সৰু কোনখন অঁ দোকান চোৱা ইমান ধুনীয়া ধুনীয়া চেইন আছে চোৱাচোন চোৱা দেখোন কোনটো ফুলি ল'ম ভাল লাগিছে কোনটো ভাল সব লাগিছে সব ভাল লাগিছে এযোৰ কিমান হ'ব এযোৰ এইফালেতো এইটো অঁ হা কিমান বোলে 80 টকা অঁ ইমান দাম এয়া ফুলি লৈছোঁ মই এয়া আহিছোঁ যেতিয়া ইমান ধুনীয়া পবিত্ৰ স্থানত এটা চিনাকি হিচাপে লৈ লৈছোঁ আৰু কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি ভাল লাগিছেনে তিনিযোৰ লৈ লৈছোঁ দেই পিন্ধি পিন্ধি ভিডিঅ' বনাব পাৰিম আৰু খানাৰ পৰা ওলাই আহিলে আমি এতিয়া আকৌ বেলেগ দোকানত সোমাওঁ তাই হাতৰ তামৰ খাৰু চাওক তাইৰ হাততো চাওকচোন দুয়োজনীৰে হাততে তামৰ খাৰু হয় তাম অৰিজিনেল হয় নে নহয় নাজানো আৰু পলিচ কৰা তাম অলপ পানী লাগিলে ওলাই যে খোলা হৈ যাব ন তাকে এইটো কাছৰ আঙঠি কেনেকৈ দাম এয়া 50 টকাকৈ দিব দুটা কাঁচা মানে 50 টকা দুটা দিবা ধুনীয়াকৈ দেখাব পাৰোঁ কিছুমান মানে পৰিৱেশটো প্ৰত্যেক দিনাই মানে এনেকৈ মানুহৰ সমাৱেশ হৈ থাকে